নমস্কাৰ সাহেবসকল sikhasetu সম্পৰ্কত আপুনি যদি প্ৰবলেমৰ সন্মুখীন হৈছে এটেন্ডেন্স দিয়াৰ ক্ষেত্ৰত কি প্ৰবলেম সন্মুখীন হৈছে সেই সম্পৰ্কে আপুনি অফলাইন যোগে এটা কমপ্লেইন আপুনি ব্লক অফিস আৰু ডিস্ট্ৰিক্ট অফিসত আপুনি কমপ্লেইন ৰেজ কৰিব পাৰিব লগতে sikhasetu পোৰ্টেলত এটা তেওঁলোকে কমপ্লেইন কৰাৰ কাৰণে এটা অপচনো আপোনালোকক দি দিছে গতিকে সেই অপচনটো কি আৰু কেনেকৈ আপুনি sikhasetu বিভিন্ন প্ৰবলেম যে আপুনি পাই আছে সেই প্ৰবলেমখিনি আপুনি কেনেকৈ ইয়াতে ৰেজ কৰিব তাৰ কাৰণে আপুনি sikhasetu গুগলত গৈ পেলাই আপুনি লগইন কৰিব sikhasetu.assam.gov.in ইয়াতে লগইন কৰি পেলাই তলত আহিব সো লগইন কৰাৰ পিছত আপোনাৰ ড্যাশবোৰ্ডখন এনেদৰে খোল খাব ইয়াতে ড্যাশবোৰ্ড দেখিছে সো ইয়াতে আপুনি ক্লিক কৰি দিব ড্যাশবোৰ্ডৰ ওপৰত 3 ইকুৱেল চিন থাকিব তাত ক্লিক কৰি দিয়াৰ পিছত এইবিলাক অপচন আপুনি ইয়াতে দেখিবলৈ পাব ইয়াতে ক্যাম্পছ ইভেন্ট ৰিফ্লেকশন সিলেবাস কভাৰেজ এক্টিভিটিজ ড্ৰপ বক্স ষ্টুডেন্ট ট্ৰান্সফাৰ সাপোৰ্ট টিকেট গতিকে আপোনাৰ প্ৰয়োজন হ'ব এই অপচনটো সাপোৰ্ট টিকেট গতিকে ইয়াতে আপুনি সিম্পলি ক্লিক কৰি দিব সাপোৰ্ট টিকেটত ক্লিক কৰি দিয়াৰ পিছত ৰেজ টিকেট যেটো অপচন আছে ড্ৰপ ডাউন মেনু দিয়াতে খোল খাইছে ৰেজ টিকেটত ক্লিক কৰি দিব সো ইয়াতে আপোনাৰ প্ৰিভিয়াসলি যদি আপুনি কিবা সাপোৰ্ট ইয়াতে কমপ্লেইন কৰিছে ইয়াতে শো হ'ব আৰু যদি একো কৰা নাই নতুনকৈ কৰিব বিচাৰিছে তেতিয়াহলে ওপৰত যেটো আছে নিউ টিকেট অপচন ইয়াতে আপুনি ক্লিক কৰি দিব নিউ টিকেটত আপুনি ক্লিক কৰি দিব মই নিউ টিকেটত ক্লিক কৰি দিছো ইয়াতে আপুনি যেতিয়া ক্লিক কৰি দিব আপোনাৰ বিদ্যালয়ৰ যিমানবিলাক ইয়াতে ষ্টাফ আছে সকলোবিলাক ষ্টাফৰ নাম ইয়াতে শো হ'ব আপুনি যিয়ে কৰে তেওঁৰ নামটো ইয়াতে সিলেক্ট কৰিব আৰু ইয়াতে নেক্সট অপচন আছে ৰেজ টু আপুনি কালৈ ইয়াতে কমপ্লেইনটো দিব টেকনিক্যাল সাপোৰ্ট ক্লাষ্টাৰ এডমিন ব্লক এডমিন ডিস্ট্ৰিক্ট এডমিন আৰু ষ্টেট এডমিন গতিকে টেকনিক্যাল সাপোৰ্টটোতে আমি ইয়াতে দিব লাগিব আৰু যদি আপুনি ইয়াতে ষ্টেট এডমিনলৈকে দিয়ে তেতিয়াহলে এইটো আপোনাৰ দিব পাৰে আসলতে আমাৰ ইয়াতে টেকনিক্যাল সাপোৰ্টতে দিব লাগে আপুনি অন্যথা হিটো দিব পাৰে ইস্যু টাইপ কি কাৰণত আপুনি কমপ্লেইনটো কৰিব এটেন্ডেন্স ইয়াতে ফেচিয়েল এনৰোলমেন্ট লিভ ডাটা ৰিলেটেড আদাৰ্স গতিকে ইয়াৰ পৰা যেটো আপুনি সিলেক্ট হয় যেটো আপোনাৰ ৰিজন হয় হেতু আপুনি সিলেক্ট কৰিব ইয়াৰ পিছত আপলোড প্ৰুফ গতিকে আপুনি কি কৰিব ইয়াতে চাব ফাইল টাইপ এলওএট জেপিজি জেপিইজি পিএনজি পিডিএফ ম্যাক্সিমাম ইমেজ সাইজ 5 MB গতিকে আপুনি কি কৰিব স্ক্ৰিনশ্বট মাৰিব আৰু সেই স্ক্ৰিনশ্বট বিলাক এটা পিডিএফ বনাই ল'ব আৰু পিডিএফ টোৰ সাইজ আপুনি কি কৰিব 5 MB কৈ কম কৰিব লাগিব এটো কম্প্ৰেছ কৰি ল'ব আপুনি অনলাইন যোগে যিমান বিলাক আপুনি প্ৰবলেম আছে স্ক্ৰিনশ্বট মাৰি মিলাই সকলো বিলাক স্ক্ৰিনশ্বট আপুনি পিডিএফ বনাই 5 MB কৈ কম কৰি ইয়াতে আপলোড কৰি দিব আপলোড পিডিএফত গৈ আপুনি ফাইলটো ইয়াৰ পৰা যিকোনো ফাইল মই এনেই এটা দি দিলো ইয়াতে আপুনি কি কৰিব আপলোড কৰি দিব ইয়াৰ পিছত আপুনি ড্ৰাইভ ডেসক্ৰিপচন এটা ইয়াতে প্ৰবলেমটোৰ বিষয়ে ইয়াতে টাইপ কৰিব কি প্ৰবলেম পাইছে সেই বিষয়ে আপুনি ইয়াতে টাইপ কৰিব এটা নিশ্চয় লিমিট আছে আপুনি টাইপ কৰি থাকিব যেতিয়া আপুনি লিমিট ক্ৰস কৰিব ইয়াতে ৰেড মাৰ্ক আহিব বা সেভ হ'ব ইয়াৰ পিছত ৰেজ টিকেটত আপুনি ক্লিক কৰি দিব এটো যি ৰেজ টিকেট আছে ৰেজ টিকেটত আপুনি ক্লিক কৰি দিব গতিকে আপোনাৰ ৰেজ টিকেটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াতে কমপ্লেইনটো যাব আৰু আপোনাক নিশ্চয় টেকনিক্যাল সাপোৰ্টৰ পৰা কল কৰা হ'ব আৰু কি অসুবিধা হৈছে আপোনাক কলৰ জৰিয়তে ইয়াতে তেওঁলোকে ডিসকাশন কৰিব আৰু সলিউশন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব আৰু হয়তো অতি সোনকালে আপোনাৰ প্ৰবলেমটো সলিউশন হ'ব গতিকে আমাৰ শিক্ষকসকলে কি যেতিয়া তেওঁলোকে প্ৰবলেম সন্মুখীন হয় তেওঁলোকে অকল নিজৰ ব্লক লেভেলতে কমপ্লেইন বিলাক সীমিত কৰি ৰাখে কিন্তু যেহেতু আমাৰ sikhasetu পোৰ্টেলত এটা কমপ্লেইন কৰাৰ অপচন sikhasetu ইয়াতে এডমিন পোৰ্টেলত দিয়া আছে গতিকে সকলোৱে এই পোৰ্টেলটোত কমপ্লেইন কৰিব লাগে এটেন্ডেন্সক যিকোনো ক্ষেত্ৰতে আপুনি প্ৰবলেম যদি পাইছে সকলোৱে এই সিস্টেমৰ যোগেদি তেওঁলোকক কমপ্লেইন কৰিব লাগে তেতিয়াহে আমাৰ ৰাইট ঠাইত আপোনাৰ কমপ্লেইনটো কৰিব অন্যথা যদি আপুনি অফলাইন যোগে কমপ্লেইন কৰে তেতিয়াহলে আপোনাৰ ৰাইট প্লেছত ইয়াতে আপোনাৰ কমপ্লেইনটো নকৰিব ইয়াৰ জৰিয়তে আপুনি যদি কমপ্লেইনটো দিয়ে ৰেজ টিকেট কৰি পেলাই সকলোৱে যদি কৰে তেতিয়াহলে তেওঁলোকে ভাবিবলৈ এই বিষয়ে বাধ্য হ'ব